অসমত এনে কেইজনমান বৰেণ্য ব্যক্তি আছে যিসকলৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। হয় বন্ধুসকল, তেখেতলোকে অসমৰ কাৰণে আগবঢ়াই যোৱা অৱদানৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ আৰু অতুলনীয় হৈ আছে। নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অসমৰ বৰেণ্য ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কিছু কথা আলোচনা কৰিম। বন্ধুসকল, এই কথাসমূহ আমি জানি থোৱা অতিকৈ আৱশ্যক। অকল আৱশ্যক নহয় বন্ধুসকল, আজিকালি বিদ্যালয় পাঠ্যপুথিটো ইয়াক সন্নিৱিষ্ট কৰিছে, লগতে বিভিন্ন কুইজ প্ৰতিযোগিতাতো ইয়াক বিশেষভাৱে ভূমিকা দিয়া হৈছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম হৈছিলে 1903 চনৰ 17 জুন তাৰিখে। বন্ধুসকল, ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ অন্তৰ্গত তামোলবাৰী চাহ বাগিচা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পিতৃৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিলে কিৰণময়ী আগৰৱালা। বন্ধুসকল, জ্যোতিপ্ৰসাদৰ পূৰ্বপুৰুষ অসমলৈ প্ৰথম আহিছিলে তেখেতৰ আজু ককাক নৰংগ আগৰৱালা। তেখেত অসমলৈ আহিছিলে বন্ধুসকল 1819 চনত। তাৰ পূৰ্বতে তেখেতলোক ৰাজস্থানৰ বাসিন্দা আছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাকৰ নাম আছিলে হৰিবিলাস আগৰৱালা। বন্ধুসকল, নৰংগ আগৰৱালাৰ বৰপুত্ৰ আছিলে এই হৰিবিলাস আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মাতৃ কিৰণময়ী আগৰৱালা শিৱসাগৰ জিলাৰ বলিয়াঘাট অঞ্চলৰ কাকতি বংশৰ জীয়ৰী আছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বিবাহপাশত আবদ্ধ হৈছিলে 1936 চনত। তেতিয়া তেখেতৰ বয়স আছিলে 33 বছৰ। বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পত্নীৰ নাম আছিলে দেৱযানী ভূঞা। বন্ধুসকল, আগৰৱালাদেৱৰ দুজন পুত্ৰ আৰু 5গৰাকী কন্যা সন্তান আছিলে। পুত্ৰ দুজন হ'ল চিন্ময় বিলাস আৰু বিচেন্দু সুন্দৰ, আৰু জীয়ৰীসকল হ'ল ক্ৰমে জ্ঞানশ্ৰী, জয়শ্ৰী, সত্যশ্ৰী, হেমাশ্ৰী আৰু মনশ্ৰী। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। হয় বন্ধুসকল, এই কথাষাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ক্ষেত্ৰত সাৰ্থকতা লাভ কৰিছে। মাত্ৰ 14 বছৰ বয়সতে তেখেতে শোণিতপুৰী নাটকখন ৰচনা কৰিছিল। বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু হৈছিলে 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেজপুৰৰ বাসভৱনত। বন্ধুসকল, তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিলে 47 বছৰ 7 মাহ, আৰু তেখেতৰ পত্নীৰ মৃত্যু হৈছিলে 1949 চনত। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগিলে তেতিয়া এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।